তো হাই গাইজ মানে এটা ভিডিও দিলো মানে বহুত দিন ভিডিও দিব পৰা নাছিলো গমে বেছি মাতটো চাই তো ভিডিওটো দিলো মানে আমি গুৱাহাটীত গৈছিলো গুৱাহাটীত যাওঁতে কিছুমান শ্বট লৈছিলো ভাবিলো আপোনালোকক দিওঁ তো ভিডিওটো দিলো চাওক যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো সিনা ৰাতি মানে আমি ইয়াতে থাকিবলৈ গালি দিয়া যত টাইমত তামাম বৰষুণ দিয়ে মানে বৰষুণে আমাৰ নিচিনা মানে মানুহে এই পাহাৰত থকাটো দিগদাৰে একচিনে কাৰণে ঠেল দিলে পিছে লৈ গৈছে তো বহুত দিগদাৰে ইয়াতে থাকায় ইয়াৰে মানুহগিলে বা কেংকৈ থাকে নপৰিলি হ'ল আমি নৰদক বাপৰে বাপ বয়া পিছালে তামাম মানে তো দেখছি না পাকা ইখানে মাটিৰ নিচিনা হৈ গৈছে ৰঙা মাটি তামাম পিছাল হৈ গৈছে এই কাষতে এটা মানে শিৱ মন্দিৰ আছে এইটো শিৱ মন্দিৰ এইটো বয়া পিছাল কিন্তু ইমান পিছাল মানে ইয়াতে খোজ পাৰিব পৰা নাই পিছলি যাওঁ বহুত মানে ভয়ানক তথাপিতো যে ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে আগে দি দেখছি না ক্যামেরাত বা উঠছি না গম নাপাওঁ কিন্তু এই ৰঙা পানী আছে মানে পাহাৰৰ পৰা পানী পৰি আছে তামাম লগা আছে আপোনালোকে দেখছি নে নাই তো আমি ঘৰত যাবা বাছত উঠছো যাই আছো এইটো দেখছি না এইটো বহুত ডাঙৰ মানে গুৱাহাটী ৰিফাইনেৰী কেম্পাছ বহুত ডাঙৰ এলেকা তো আমাৰ লগত চাই দিয়কচোন so देखছি না এগুলা তেল করে ভাইয়া আতাম করতে মেরি বাহ তো ভাল লাগে এই এরিয়া তো তামাম এরিয়া মানে মস্ত লাগে ও পানে রেল যায় রেল গেলে এই ফিচারত সোমবা লাগা হলে রেল চেল তেতিয়া পানে সোমায় মানে কি কম আৰু মস্ত ডাঙৰ কেম্পাছ এই আগতে নীলে এগলা মেচিন দেখছি না এগলা তেলৰে কিবা আৰু কাম কৰে বোধ কৰোঁ এই দুটো ডাঙৰ কি মিল্টা পাৱাৰৰে নেকি এই পাবজিৰ পৰাই উঠি আনিছি হৈ এখানটি নুনমাটিৰ মানে আৰু মেইন চকটো আৰু এই ৰাস্তাটো যে দেখছি এই ৰাস্তাটো দি মানে ৰিফাইনেৰীৰ মেইন গেটটো ওলব পাৰি তাকে যাব পাৰি তো আমি পালোঁ এতিয়া দীঘলী পুখুৰী আপোনালোকে জানে ভগৰতই ভানুমতীৰ সয়ম্বৰত এইটো খন্দাইছে আপোনালোকে জানে বহুত ভিৰ লাগে বঢ়িয়া ঠাই দিয়কচোন বহুত ভিৰ লাগে চব আপি আহি ভিৰো কৰে তামাম আড্ডা দে ইয়াতে হ'লেও আপোনালোকে আহিব পাৰে বঢ়িয়া ঠাই আৰু আপোনালোকে আহি মনোৰঞ্জন ল'ব পাৰে তো মানে এইটো মানে বহুত ডাঙৰ পুখুৰী আৰু বুম ডাঙৰ তো যদি আপুনি খোজকাঢ়ি ঘূৰিব কৰে মানে কি ক'ম আৰু ভাগাত ধৰি যাব তো আহিব পাৰে চাব পাৰে মানে বহুত ডাঙৰ আৰু আকৰ্ষণ গুৱাহাটীৰ ভাল লগা আৰু
আহিব পাৰে আৰু চাব পাৰে। তো আহি ৰূপৱে পালোঁ। আপোনালোকে নিশ্চয় গমেই পাইছে নতুনকৈ বনাইছে। তো আমি উঠি পোৱা নাই, ভাল লাগে। আপোনালোকে আহিব পাৰে একেও। তো কেইটকা বা নাজানো টিকেটৰ দাম 60 টকা নেকি। তো আহি আমি এতিয়া শুক্লেশ্বৰ দেৱালয় পালোঁ আমি। তো নিশ্চয় বন্ধ আছে, কামাখ্যাও বন্ধ আছে নে, বন্ধ থাকিব লাগে। তো এইবিলাক গাছ গছনি দেখিছোঁ, সিটো চাইডে আছে ব্ৰহ্মপুত্ৰ আৰু এবাগে মেইন ৰোড। মানে কি নাজাৰা চাওক না, কি বঢ়িয়া লাগে। জাহাজো আছে, কি নাজাৰা। তো মানে কি ক'ম কাৰণে গাড়ী দি যায় আৰু তামাম লাগে, কি বঢ়িয়া বতাহ বলি আছে, মানে বহুত ভাল লাগে। আৰু খোজকাঢ়ি যায়ো ভাল লাগে, এইটো চাইডেদি এনেকৈ পাৰে এনেকৈ খোজকাঢ়ি যায় আৰু ভাল লাগে দিয়ক। আৰু ঠাইখিনি বহুত ভাল লাগে, আমাৰ গুৱাহাটী নে টাউন লাগে আৰু। তো ইমান বঢ়িয়া ঠাই আমাৰ গুৱাহাটীতে আছে, কি ক'ম। মানে আমি আৰু আমাৰ গুৱাহাটীখনক আমি আৰু নিজে ভালে ৰাখিব লাগিব দিয়কচোন। মানে আমি আৰু ইয়াতে যদি প্লাষ্টিক ফেলাইতে নহ'লে আপোনালোকে গমেই পাইছে, সেই প্লাষ্টিক ফেলাই নাৰাখি আমি ইয়াতে নিজেই নিজৰ হেৰিখান প্ৰকৃতিখান গৈ বাচাই ৰাখিব লাগিব। তো ভিডিঅ'টো বহুত দীঘল হৈ যায়, আমি আৰু বেলেগত আৰু সমাপ্ত নকৰি ইয়াতে সমাপ্ত কৰিলেতো লাচিত প্ৰতিমূৰ্তি আমাৰ অসমৰ গৌৰৱ এইটো। তো বাই বাই, জয় হিন্দ, জয় অসম।